নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এডুকেশ্যন ফৰ ইউ চেনেলৰ নতুন এটা ভিডিঅ'লৈ তোমালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ বাৰ্টক নামৰ কবিতাটো আলোচনা কৰিম। তোমালোকে কিতাপত কবিতাটো চোৱা। কবিতাটোৰ আৰম্ভণিতে তোমালোকক কেইটামান চৰাইৰ ছবি আঁকি দিছে। সেই ছবিকেইটা চাব লাগে আৰু তোমালোকে চৰাইকেইটাৰ নাম ক'ব লাগে। চাই যোৱা। এইটো হৈছে পাৰ চৰাই। পাৰ চৰাইটোক ইংৰাজীত কি বুলি কয়? পিজন। PIGEON পিজন। তাৰপিছত চোৱা এইটো হৈছে ভাটৌ চৰাই। ভাটৌ চৰাইটোক ইংৰাজীত কয় পেৰট। PARROT পেৰট। তাৰপিছতে মাজত এটা চৰাই দিছে, এইটো হৈছে কাউৰী। কাউৰীটোক ইংৰাজীত কয় ক্ৰ' CROW ক্ৰ' মানে কাউৰী। ইয়াৰ পিছত এইটো চোৱা, এইটো আমি সকলোৱে চিনি পাওঁ, এইটো হৈছে মৌৰা চৰাই। মৌৰা চৰাইটোক কি বুলি কয়? পিকক। PEACOCK পিকক। পিকক মানে মৌৰা চৰাই। ইয়াৰ পাছত এইটো চোৱা, এইটো হৈছে ঘৰচিৰিকা চৰাই। ঘৰচিৰিকা চৰাইক কি বুলি কয়? স্পেৰ'। SPARROW স্পেৰ' মানে ঘৰচিৰিকা চৰাই। ইয়াৰ পিছত এইটো হৈছে কপৌ চৰাই। কপৌ চৰাইটোক ইংৰাজীত কয় ডভ। DOVE ডভ মানে কপৌ চৰাই। গতিকে তোমালোকে ছবিকেইটা চাই চৰাইকেইটা চিনি পালা। এতিয়া আমি কবিতাটো পঢ়িম। কবিতাটো পঢ়াৰ আগতে আমাক কেইটামান প্ৰশ্ন ভাবিবলৈ কৈছে। এই কথাকেইটা আমাক ভাবিবলৈ কৈছে। প্ৰথমটো কৈছে, ডু ইউ থিংক বাৰ্ডছ হেভ ফেমিলিজ? চৰাইৰ পৰিয়াল আছে বুলি তুমি ভাবানে? আমাৰ যেনেদৰে মানুহৰ পৰিয়াল থাকে তেনেদৰে চৰাইৰো পৰিয়াল আছে নেকি তুমি ভাবানে? এনেদৰে সুধিছে। দ্বিতীয়তে সুধিছে, ডু ইউ থিংক বাৰ্ডছ কেন টক? চৰাইয়ে কথা পাতে বুলি তোমালোকে ভাবানে? 3 নম্বৰত সুধিছে, হেভ ইউ চিন পিপুল ফ্লাইং ইন দ্য স্কাই লাইক বাৰ্ডছ? মানুহে চৰাইৰ দৰে আকাশত উৰি ফুৰা তুমি কেতিয়াবা দেখিছানে? তেনেকৈ সুধিছে। 4 নম্বৰত, ডু ইউ থিংক ট্ৰিজ হেভ এ ভেৰি স্পেচিয়েল প্লেচ ইন দ্য লাইফছ অফ বাৰ্ডছ? হোৱাই এণ্ড হাউ? শেষত এই প্ৰশ্নটো সুধিছে যে চৰাইবিলাকৰ বাবে গছবিলাকত কিছুমান বিশেষ বা নিৰ্দিষ্টকৈ কিছুমান স্থান থাকে নেকি তোমালোকে ভাবানে? যদি ভাবা, কিয় আৰু কেনেকৈ থাকে বুলি ভাবা? তেনেদৰে সুধিছে আৰু এই কথাকেইটা আমাক ভাবিবলৈ কৈছে। ইয়াৰ পিছত আমি কবিতাটো পঢ়িম। তোমালোকে দেখিছা কাষত কবিতাটোৰ শব্দবিলাকৰ অৰ্থ মই লিখি দিছোঁ। এই শব্দ অৰ্থবিলাক চাবা আৰু কবিতাটোৰ অৰ্থকৈ ডাঙৰকৈ ঘৰত পঢ়িবা। এতিয়া তোমালোকে কবিতাটো চাই যোৱা। থিংক মানে হৈছে ভবা। ছেইড মানে কৈছিল। ৰবিন চৰাইটোৱে। থিংক ছেইড দ্য ৰবিন চৰাইটোৱে কৈছিল ভাবা। থিংক ছেইড দ্য জে চৰাইটোৱে কৈছিল ভাবা। চিটিং মানে হৈছে বহি থকা। ইন দ্য গাৰ্ডেন মানে বাগিচা। টকিং মানে কথা পাতি আছিল। ওৱান ডে মানে এদিনাখন। গতিকে গোটেই লাইনকেইটাৰ অৰ্থ হ'ব, থিংক ছেইড দ্য ৰবিন চৰাইটোৱে কৈছিল ভাবা। থিংক ছেইড দ্য জে চৰাইটোৱে কৈছিল ভাবা। চিটিং ইন দ্য গাৰ্ডেন টকিং ওৱান ডে এদিনাখন বাগিচাত বহি কথা পাতি আছিল। এতিয়া দুটা চৰাই ৰবিন আৰু জে বাগিচাত বহি এদিন কথা পাতি আছিল। কি কথা পাতিছিল চাই যাবা। থিংক এবাউট পিপুল দ্য ৱে দে গ্ৰ'। এবাউট মানে হৈছে বিষয়ে। কাৰ বিষয়ে?
পিপুল পিপুল মানে হৈছে মানুহবোৰৰ দ্য ৱে মানে ধৰণ দে গ্ৰ' মানে হৈছে ডাঙৰ দীঘল হোৱা মানুহবিলাক ডাঙৰ দীঘল হোৱাৰ বিষয়ে ভাবাচোন এনেদৰে কৈছে দে ডোণ্ট হেভ ফিডাৰ্ছ মানে ডেউকা এটল মানে হৈছে একেবাৰেই বা মুঠেই ইউ ন' তুমি জানা গতিকে গোটেই লাইনকেইটাৰ অৰ্থটো হ'ব থিংক এবাউট পিপুল মানুহবোৰৰ বিষয়ে ভাবা দ্য ৱে দে গ্ৰ' সিহঁত ডাঙৰ দীঘল হোৱাৰ ধৰণবিলাকৰ কথা ভাবা দে ডোণ্ট হেভ ফিডাৰ্ছ সিহঁতৰ ডেউকা নাথাকে এটল একেবাৰেই নাথাকে ইউ ন' তুমি জানানে এনেদৰে সুধিছে দুইটা চৰাইয়ে কথা পাতি আছে এনেদৰে তাৰ পিছৰ কবিতা শাৰী চোৱা দে ডোণ্ট ইট বিটলছ মানে কি বিটলছ মানে হৈছে গোবৰুৱা পোক দে ডোণ্ট গ্ৰ' উইংছ মানে পাখি সেইটো কথা তোমালোকে জানাই উইংছ মানে হৈছে পাখি সিহঁতৰ পাখি নগজে দে ডোণ্ট লাইক চিটিং অন ৱাৰ্ছ এণ্ড থিংছ সিহঁতে তাঁৰবিলাক ৱাৰ মানে হৈছে তাঁৰ আৰু থিংছ মানে বস্তুবোৰ সিহঁতে তাঁৰ আৰু বস্তুবোৰৰ ওপৰত বহিব নোৱাৰে বা বহিবলৈ ভাল নাপায় কাৰ কথা কৈছে মানুহৰ কথা কৈছে ৰবিন আৰু জে মানুহৰ কথা পাতি আছে সিহঁতে কৈছে দে ডোণ্ট ইট বিটলছ মানুহে দে বুলি মানুহৰ কথা কৈছে সিহঁতে গোবৰুৱা পোকবোৰ নাখায় দে ডোণ্ট গ্ৰ' উইংছ সিহঁতৰ পাখিও নাথাকে বা পাখিবোৰো সিহঁতৰ ডাঙৰ নহয় দে ডোণ্ট লাইক চিটিং অন ৱাৰ্ছ এণ্ড থিংছ সিহঁতে তাঁৰ আৰু বস্তুবোৰৰ ওপৰত বহি নাথাকে শেষত চোৱা থিংক ছেইড দ্য ৰবিন চৰাইটোৱে আকৌ কৈছে ভাবা থিংক ছেইড দ্য জে কৈছিল ভাবা আৰ নট পিপুল ফানি টু বি ডেট ৱে মানুহবিলাকৰ এনেধৰণৰ জীৱনবিলাক বাৰু হাঁহি উঠা ধৰণৰ নহয়নে ফানি মানে হৈছে হাঁহি উঠা ধৰণৰ সিহঁতে কৈছে মানুহৰ এনে জীৱনবিলাক বাৰু হাঁহি উঠা ধৰণৰ নহয়নে কিয় হাঁহি উঠা ধৰণৰ কাৰণ সিহঁত তাঁৰ বা বস্তুবিলাকৰ ওপৰত সিহঁত বহে সিহঁতৰ পাখি থাকে চৰাইবিলাকৰ কিন্তু মানুহৰ পাখিও নাথাকে মানুহে তাঁৰ বা বস্তুবিলাকৰ ওপৰত নবহেও সেইকাৰণে মানুহবিলাকৰ জীৱনবিলাক চৰাইবিলাকৰ বাবে হাঁহি উঠা ধৰণৰ বুলি কৈছে এতিয়া তোমালোকে কবিতাটো বুজি পালা কবিতাটো ইমানেই আছিলে যদি তোমালোকে কিবা বুজি পোৱা নাই তেন্তে মোক কমেণ্ট কৰি সুধিবা আৰু ভিডিঅ'টো ভাল লাগিছে যদি এটা লাইক কৰিবা আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে আমাৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন তোমালোকে আগত পোৱা